So hey viewers, কেনে আছে আপোনালোক? So বন্ধুসকল, প্ৰায় মই 3 মাহে এই চেনেলটোত এটা ভিডিঅ' আপলোড কৰা নাছিলোঁ। কাৰণ এই 3 মাহে মই কিবা এটা বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। কিন্তু এই কামটোৰ পৰা মই এতিয়া আজৰি পালোঁ। So এতিয়াৰে পৰা মই এই চেনেলটোত প্ৰায় সপ্তাহত 2টা ভিডিঅ' বা এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিমেই। কাৰণ মই এই চেনেলটোৰ ওপৰত কনসিষ্টেন্সি দেখামেই আজিৰ পৰা। তাৰ বাবে আপোনালোকে মোক অলপ সহায় কৰিব লাগিব। আপোনালোকে বেছি একো কৰিব নালাগে। আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। মই জানো মই এই 3 মাহে এটা ভিডিঅ' আপলোড কৰা নাছিলোঁ। কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি আছিল, ভিউজো বাঢ়ি আছিল। So মই জানো আপোনালোকে মোক সেইখিনি সহায় কৰিবই। So তেন্তে বলক আজি আমাৰ ভিডিঅ'ৰ টপিকটোৰ ওপৰত কথা পাতোঁ। আপোনালোকে হয়তো থাম্বনেইল চাই গমেই পাইছে। হয়, আজি মই আপোনালোকক 5খন এডাল্ট ডিষ্টাৰ্বিং হৰৰ মুভিৰ নাম ক'ম। যদিহে আপোনালোকে 18 বছৰ তলত হয় তেন্তে এই ভিডিঅ'টো আপোনালোকে ইয়াৰ পৰা এৰি যাওক। আৰু যদিহে আপোনাৰ 18 বছৰ হয় তেন্তে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা এণ্ডিঙলৈ চাই থাকিব। কাৰণ এইটো এটা মই নতুন সিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, য'ত মই আপোনালোকক 5খন এডাল্ট ডিষ্টাৰ্বিং হৰৰ মুভিৰ নাম ক'ম। এই সিৰিজটোত মই এনেকুৱা হৰৰ মুভিৰ নাম ইনক্লুড কৰাৰ চেষ্টা কৰিম যাৰ হয়তো আপোনালোকে নামেই শুনা নাই। তেন্তে বলক আপোনালোকক কোনো সময় নষ্ট নকৰি আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নম্বৰ 5 মোৰ লিষ্টত আছে 2013 চনত ৰিলিজ হোৱা গ্ৰীণ ইনফাৰ্নো। এই মুভিখন এলাৰ্টে ডাইৰেক্ট কৰিছিল। এই মুভিখনত কেইজনমান কলেজ ষ্টুডেণ্টে আফ্ৰিকান ৰেইন ফৰেষ্টত চলি থকা অবৈধভাৱে খনন কাৰ্য ৰোধ কৰিবলৈ যায়। তেওঁলোকে এজন ল'ৰাৰ সহায়ত এখন সৰু নাৱেৰে আফ্ৰিকান ৰেইন ফৰেষ্টলৈ যায়। কিন্তু তাত গৈ পায়ে তেওঁলোকক তাৰে আদিবাসী লোকসকলে বন্দী কৰি লয়। আদিবাসী লোকসকলে তেওঁলোকৰে এজনী বান্ধৱীক কাটি তেওঁলোকক খুৱাই দিয়ে। এনেকৈয়ে ইয়াত এনেকুৱা বহুতো ডিষ্টাৰ্বিং চিন আছে যদি আপোনালোকে চাই ৰাতি ভাতে খাব নোৱাৰিব। নম্বৰ 4 মোৰ লিষ্টত আছে থাৰ্ষ্ট 2009। এইখন এখন সাউথ কোৰিয়ান হৰৰ ফিল্ম হয়। ইয়াৰ IMDb ৰেটিং আছিল 7.1 আউট অফ 10 আৰু ৰটেন টমেটত 81% চইচ আৰু ইয়াৰ মেটাক্ৰিটিক স্ক'ৰ আছে 73%। ইয়াত এজন কেথলিক প্ৰিষ্টে তেওঁৰ চহৰখনত হৈ থকা ইমানুৱেল ভাইৰাছৰ ইনজেকশ্যন নিজৰ ওপৰত প্ৰয়োগ কৰে, যাৰ ফলত তেওঁ ভেম্পায়াৰত সলনি হ'বলৈ ধৰে আৰু তেওঁৰ শুঙা শক্তিও বাঢ়ি যায়। প্ৰিষ্টজনে তেওঁৰ সৰুকালৰ বন্ধুৰ ৱাইফৰ লগতো সম্বন্ধ স্থাপন কৰে। যদিহে আপোনালোকে ভেম্পায়াৰ কেটেগৰী মুভি চাই ভাল পায় তেন্তে এই মুভিখন আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে। নম্বৰ 3 মোৰ লিষ্টত আছে 2016 ৰিলিজ হোৱা টেৰিফায়াৰ নামৰ মুভিখন। এই মুভিখনৰ বিষয়ে মই বেছি একো নকওঁ, কাৰণ এই মুভিখনৰ এক্সপ্লেনেশ্যন মই বহুত সোনকালে মোৰ চেনেলত আপলোড কৰিম। বাকীটো আপোনালোকে ইয়াৰে ইমেজবোৰ চাই গমেই পাইছে মুভিখন কেনেকুৱা হ'ব পাৰে। চ' সেইবাবে আপোনালোকে এই মুভিখনৰ বাবে অলপ ৱেইট কৰক। নম্বৰ 2 মোৰ লিষ্টত আছে 2002 চনত ৰিলিজ হোৱা কেবিন ফিভাৰ নামৰ মুভিখন। এই মুভিখনৰ এক্সপ্লেনেশ্যন মোৰ চেনেলটো আপোনালোকে পাই যাব। তথাপিও মই এই মুভিখনৰ বিষয়ে অলপ আপোনালোকক কৈ দিওঁ। এই মুভিখনত 5জন কলেজৰ বন্ধুৱে নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ ফূৰ্তিতে দূৰৰ জংঘলৰ কেবিন এটাত পাৰ্টি প্লেন কৰে। যেতিয়াই তেওঁলোকে সেই কেবিনটোত যাই পায় তাত তেওঁলোকে এটা অচিনাক্ত বেমাৰ এটাৰ চিকাৰ হৈ যায়। যদি আপোনালোকে এই মুভিখনৰ এক্সপ্লেনেশ্যন চাবলৈ বিচাৰে ইয়াৰে লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। এণ্ড নম্বৰ 1 মোৰ লিষ্টত আছে ৰং টাৰ্ণ ছিৰিজ 1 to 6লৈকে। কাৰণ এডাল হৰৰ মুভিৰ নাম কৈ আছোঁ, তাতে যদি ৰং টাৰ্ণ ছিৰিজৰ নাম নাহে সেইটো হ'বই নোৱাৰে। কাৰণ ৰং টাৰ্ণ ছিৰিজে গোটেই হৰৰ ইণ্ডাষ্ট্ৰীৰ ৰূপ সলনি কৰি দিছিল। মই ৰং টাৰ্ণ ছিৰিজৰ ফাৰ্ষ্ট মুভিখন মই নিজৰ চেনেলত এক্সপ্লেইন কৰিছোঁ। যদিহে আপোনালোকে চাব বিচাৰে মই লিংক ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা হৰৰ মুভি এক্সপ্লেনেশ্যন, হৰৰ ৰিলেটেড কণ্টেণ্টৰ ওপৰত ভিডিঅ' আনি থাকোঁ। আৰু যদিহে আপোনালোকে এই গোটেইখন মুভিৰ ভিতৰত যদি কোনোবা এখন মুভি এক্সপ্লেনেশ্যন বিচাৰে, বাকী দুখনটো কৰিছোঁৱে মই, যদিহে তথাপিও বিচাৰে তেন্তে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। তেতিয়াহ'লে আপোনালোকে ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।